পুজাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছো আৰু আপোনালোককো শেয়াৰ কৰিম বুলি ভাবিছো গতিকে ভিডিওটো চাব শেষলৈকে আৰু যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ কাটিব পোৱাই নাই খাই পেলাইছে টেষ্টি আৰু নে খাবি টেষ্টি পাইছে তাত নাৰিকল কটা হৈ গৈছে এইখিনি হৈছে পিঠাগুড়ি লৈছোঁ আৰু এয়া গাখীৰ লৈছোঁ আমুল তাজা গাখীৰ লৈছোঁ এক মগ আৰু এইখিনি ময়দা লৈছোঁ 1 কাপ ডাঙৰ কাপেৰে 1 কাপ লৈছোঁ তাৰপাছতে এয়া লৈছোঁ গুড় হয় এইখিনি গুড়খিনি অলপ পানীৰ লগত সানি লৈছোঁ তাৰপৰা এইখিনি ভালদৰে এনেকৈ ফেটিম এতিয়া গাখীৰখিনি দি লওঁ এইখিনি দি লওঁ ময়দাখিনি ভালদৰে দি লওঁ এতিয়া পিঠাগুড়িখিনিৰ লগত ময়দাখিনি ভালদৰে সানি ল'লোঁ আৰু যিটো মগত গাখীৰ লৈছিলোঁ সেই গাখীৰখিনি ভালদৰে এনেদৰে অলপ অলপ কৰি সানি ল'ম আৰু গাখীৰ মই আমুল তাজা লৈছোঁ আমুল তাজা সৰু মগেৰে 1 মগ ভালদৰে এনেকৈ অলপ অলপকৈ লৈ পিনি সানি লৈছোঁ আৰু এতিয়া মই গুড়খিনি যিখিনি মই সানি থৈছিলোঁ সেইখিনি এতিয়া পিঠাগুড়িখিনিৰ লগত ভালদৰে এনেকৈ মিলাই দিছোঁ এনেকৈ ভালদৰে ফেটি ল'ম যেতিয়ালৈকে গোটেইখিনি মিক্স হৈ নাযায় তেতিয়ালৈকে ফেটি থাকিম মই এতিয়া মই গোটেইখিনি মিশ্ৰণ এনেদৰে ফেটি ল'লোঁ আৰু পুৰা পানীও কৰিব নালাগিব এনেদৰে অলপ ঢিলা হ'ব লাগিব ফেটি হৈ যোৱাৰ পাছত আমি আধা ঘণ্টামান ঢাকি ৰাখিব লাগিব এতিয়া এইফালে মই নাৰিকলখিনি কেৰাহীত বহাই দিলোঁ আৰু এনেদৰে ভাজি ল'ম অকণমান সময় আৰু ইয়াত চেনি অলপো দি দিম এতিয়া মই বাটি এটাত ৰিফাইন লৈছোঁ আৰু আপোনালোকে ঘিও ল'ব পাৰে আৰু মই এডাল কলৰ থু দি তেলখিনি অলপ সানি দিছোঁ আৰু এনেদৰে পিঠাটো দি পিনে এনেদৰে হিলাই পিনি গোল কৰি দিছোঁ পাতল কৰি দিছোঁ অলপ আৰু এতিয়া মই ভাজি থোৱা নাৰিকলখিনি এনেধৰণে হাতেৰে পিঠাটো দি দিছোঁ আৰু হেতায়েদি পিঠাটো এনেধৰণে ৰোল কৰি চেপেটা কৰি দিছোঁ আৰু আমি এই পিঠাটো চেপটা পিঠা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন পিঠা ৰেডি হৈ গ'লে আৰু এটা খাই দেখাওঁ টেষ্টি ভিডিঅ'টো কেনেকুৱা পালে জনাব মই এতিয়া এই পিঠা সোৱাদ লওঁ আপোনালোকেও বনাই খাব পিঠা কেনেকুৱা লাগিলে এইটো বহুত সহজ হয় পিঠাটো বাই বাই